নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। মই নিতুল আৰু আপোনালোকে চাই আছে নিতুল দ্য টিম অফ এণ্টাৰটেইনমেণ্ট। আৰু আজিৰ কণ্টেণ্ট হ'বলৈ গৈ আছে লাচিত বৰফুকন পাৰ্ট 3। আৰু যিসকলে লাচিত বৰফুকন পাৰ্ট 1 আৰু পাৰ্ট 2 চোৱা নাই তেওঁলোকে মোৰ চেনেলত ভিজিট কৰি পাৰ্ট 1 আৰু পাৰ্ট 2 চাই ল'ব। তো বলকচোন আজি তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, লাচিত বৰফুকন পাৰ্ট 2ত পাইছিলোঁ যে আহোম আৰু মোগলৰ মাজত যুদ্ধ আৰম্ভ হৈছিলে। আৰু আজি লাচিত বৰফুকন পাৰ্ট 3ত কি পাওঁ তাকে আমি আলোচনা কৰোঁ। আহক তেনেহ'লে বন্ধু বান্ধৱীসকল, জয়ন্তীয়া ৰজা, কাছাৰৰ ৰজা আৰু কোচবিহাৰৰ ৰজাই স্বৰ্গদেউ জয়ধ্বজ সিংহৰ প্ৰতি গভীৰ আন্তৰিকতা আৰু সহায় সহানুভূতি প্ৰকাশ কৰিছিলে। তেওঁলোকে চিঠিৰে জয়ধ্বজ সিংহক সাহস যোগাইছিলে। জয়ন্তীয়া ৰজা দশমন্ত ৰায়ে চিঠিত লিখিলে যে জয়ন্তা আৰু গড়গাঁও দুই নহয়, তোমাৰ দেশ নামাৰিছে যেন আমাৰ দেশে মাৰিছে। আমাৰ মনত তেনে দুখে লাগিছে। যি হ'বৰ আছিল সি হ'ল। এতিয়া যি ৰূপে দিন দিন প্ৰীতি হয় তাকেই কৰিবা। আৰু বঙালে খানিক ৰাজ্যক পীড়া কাঢ়িলে, এইমাত্ৰ মাটিক নিব নোৱাৰিলে। সেই দেশ সেই লোকসকল আছে, তুমি আপুনি কুশলে আছা। এতিয়া এনে কাৰ্য কৰি তুমি আমি এক হৈ যাতে বঙালৰ দাঁত ল'ব পাৰোঁ তাকেই কৰা। বঙালে যি কৰিলে যদি তেনে দাঁত ল'ব পাৰোঁ তেহে আমাৰ সন্তোষ আৰু মনৰ দুখ যায়। ইত্যাদি অনেক চিঠিৰে জয়ন্তীয়া ৰজাই স্বৰ্গদেউক উৎসাহ উদ্দীপনা যোগাই থাকিল। জয়ন্তাৰ তলতীয়া নৰ্তংগীৰ ৰজা মাণিক সিংহই জয়ধ্বজ সিংহলৈ লিখিলে, অন্য চিত্ত শুদ্ধ থাকিলে দূৰেও সন্নিহিত। এনেকৈ চিত্ত লয় যেন গড়গাঁও দুই নহয়, তোমাৰ দেশ বঙালে মাৰিলে আমি কুশলে আছিলোঁ। মনত এনে দুখ লাগিছে, হুকুম নকৰিলেও 10-20 হাজাৰ লোক আমাৰ গৈ নপৰিল। এইখানহে আমাৰ চিত্তত অধিক দুখ লাগিছে। আকৌ কোচবিহাৰৰ ৰজা প্ৰাণ নাৰায়ণেও পৰম বন্ধুত্ব প্ৰকাশ কৰি স্বৰ্গদেউলৈ চিঠি লিখিলে তোমাৰ যে ৰাজ্যচ্যুত হৈছে, ইয়াৰ কাৰণে তোমাৰ কোনোমতে দুখ কৰা উচিত নহয়। দেখা ৰামচন্দ্ৰ, সুৰথ, যুধিষ্ঠিৰ এই সকলোৰে ৰাজ্যচ্যুত হৈছিল, কিন্তু তেওঁলোকে উদ্যোগ কৰি ৰাজ্য ফিৰাই ল'লে, নিমিত্ততে তেওঁলোকৰ আকৃতি নহ'ল। যশোমন্ত ৰায়ে দুখ পাইছিল এই বুলি যে স্বৰ্গদেউ জয়ধ্বজ সিংহই তেওঁৰ দেশ মোগলে আক্ৰমণ কৰাৰ কথা আগত নজনালে। মাণিক সিংহই লিখিছিল যে তোমাতকৈ আমাৰ অধিক মিত্ৰ কোনো নাই, আৰু তোমাৰ চিত্ততো এনেভাৱে আছে বুলি আমি জানো। দুয়োৰে অন্তৰ বিশুদ্ধ হ'লে দূৰো ওচৰ হয়। যহ যক্ষ মিত্ৰং নহি তহ দূৰং। মাণিক সিংহই এনেকৈও প্ৰেৰণা দিলে যে মোগলে জয়ধ্বজ সিংহৰ মানুহ মৰা কটা কৰি থকাৰ সময়ত তেওঁৰ মানুহ সুখেৰে আছিল, আৰু এই কথাত তেওঁ লাজ পাইছে। মোগলৰ সৈতে যুদ্ধ কৰি শত্ৰু নিধন কৰিব পাৰিলেহে তেওঁ সেই লাজৰ পৰা মুক্তি পাব। কোচবিহাৰৰ ৰজা প্ৰাণনাৰায়ণৰ চিঠিয়ে স্বৰ্গদেউক অভিহিত কৰি তুলিলে। তেওঁ লিখিলে, তুমি কৃষ্ণদেৱ, মই তোমাৰ সেৱক অৰ্জুন, আৰু তুমি যি কৰা মই তাকেই কৰিম। এইদৰে দাঁতিকাষৰীয়া ৰজাসকলে স্বৰ্গদেউক সাহস যোগোৱাত তেওঁৰ মনোবল বাঢ়িল। তেওঁ পূৰ্ণ উদ্যমেৰে যুদ্ধ আৰম্ভ কৰিবৰ বাবে আয়োজন কৰিবলৈ ধৰিলে। তেনে সময়তে 1663 খ্ৰীষ্টাব্দৰ নৱেম্বৰ মাহত স্বৰ্গদেউ জয়ধ্বজ সিংহৰ মৃত্যু হ'ল। মৃত্যুৰ আগমুহূৰ্তত তেওঁক পাত্ৰমন্ত্ৰীসকলে কৈছিল, বঙাল শত্ৰুৱে আমাৰ বুকুত মৰা হেলডাল উঘালিবলৈ পৰা মনে যত্ন কৰিবা। কোচবিহাৰৰ ৰজা প্ৰাণ নাৰায়ণলৈ লিখা চিঠিৰ পৰাই জয়ধ্বজ সিংহৰ অগ্ৰগামী মন্ত পৰিচয় পোৱা যায়। তেওঁ লিখিছিল, বিশ্বসিংহ ৰজাৰ দিনৰেই পৰা আমাৰ প্ৰীতি অনুবন্ধ চলিছিল, আৰু এতিয়াও সেই প্ৰীতি চলি আছে। তুমি সেই কথা সোঁৱৰাই ভাল কৰিলা। তুমি মোক দেশ উদ্ধাৰ কৰিবৰ কাৰণে চেষ্টা কৰিবলৈ উপদেশ দিছা।
এইটো বৰ ভাল কথা। সূৰ্যক ৰাহুৱে এবাৰ গ্ৰাস কৰিলে সেই সূৰ্য কি পুনৰ প্ৰকাশ নাপায়? আমাৰ শক্তি অনুসাৰে যত্ন কৰিছ, আশা কৰোঁ তুমিও তেনেই কৰিছা। অগ্নি আৰু বায়ু সংযোগ হ'লে অলপ সময়ৰ ভিতৰতে বৃক্ষ আৰু তৃণসকল দগ্ধ হয়। আমাৰ দুয়োৰে সহযোগ ঘটিলে শত্ৰুক পৰাভূত আৰু ধ্বংস কৰিব পাৰিম। আমাৰ দুয়ো দেশৰ বাৰ্তা পোৱাত যাতে কোনো ব্যাঘাত নহয় তালৈ দৃষ্টি ৰাখিবা। সকলোকে মিলাপ্ৰীতিৰে থাকি ৰাজ্যখন চোৱাৰ চেষ্টা কৰিবলৈ তেওঁ পাত্ৰমন্ত্ৰীক পৰামৰ্শ দিছিল। এজন উপযুক্ত নেতাক আগত ৰাখি তেওঁৰ পৰামৰ্শ মানি কাম কৰিবলৈ তেওঁক কৈছিল। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে ভিডিঅ'টোত লাইক কমেণ্ট লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তো আজিলৈ বাই বাই। লগ পাই আছোঁ অন্য এটা ভিডিঅ'ৰ সৈতে, দ্য নেক্সট কণ্টেণ্ট।